ভণ্টি হ'লনে যাব হ'লনে ওলাই আহ দাদা হৈ গ'ল বৈ ৰ ভণ্টি কথা এটা ভালকৈ থাকিবি পঢ়া শুনা ভালকৈ কৰিবি আৰু তাত গৈ য'তে ত'তে ঘূৰি নুফুৰিবিগৈ দিনকাল বৰ ভাল নহয় দেখিছইতো আজিকালি বৰ দিগদাৰ হৈছে ভালকৈ পঢ়া শুনা কৰিবি মই এইটোৱে ক'লোঁ হ'ব দে মোৰ কথা তই চিন্তা কৰিব নালাগে তই ভালকৈ থাকিবি হ'ব দে উঠ মই তোক অকণমান আগবঢ়াই থওঁ বৈ ভাই মোবাইলটোৱে নাই ৰে ঐ এই ছোৱালীজনী চা না বে মজা লাগিছে ঐ কোনোবা এটা যা না ছোৱালীজনী কৰ সুধকে যা আৰে ভণ্টি ৰবাচোন ৰবা ক'ত যোৱা চাওঁ কোন হয় তহঁতি মোক যাব দে আঁতৰ আৰে ক'ত যোৱা ৰবা নামটোতো কৈ থৈ যোৱা তোমাৰ এইবোৰ তোমালোকে কি কৰিছা চাওঁ আঁতৰি দিয়া মোক যাব লাগে দেৰি হৈছে কি হৈছে তহঁতৰ ইয়াত আৰে ভাই তইনো ক'ৰ পৰা টপকি গলি বে ঐ তহঁতে ছোৱালীজনী কিয় আগবাঢ়ি থৈছ তহঁতৰ ঘৰত বা ভণ্টি নাই নেকি তই শিষ্টাচাৰ নাজানো এৰিলো তোক যা পাছত চাই ল'ম তোমাকচোন আজি ইয়াত প্ৰথম দেখিছোঁ হয় কিন্তু আপুনি আজি নহা হ'লে মোৰ কি হ'ল হয় ধৰিবই নোৱাৰিলোঁ তুমি মোক আপুনি বুলি নকলেও হ'ব পিছে তোমাৰ নামটো মোৰ নাম ৰাগিনী পিছে তোমাৰ নাম নাইচ নেম মোৰ নাম ৰাজ পিছে মই তোমালোকৰ কলেজতে পঢ়োঁ হয় নেকি মইচোন আজিলৈকে তোমাক দেখাই নাই তোমাৰ নাম্বাৰটো দিয়া কথা পাতিম নিশ্চয় কেতিয়াবা কলেজতে লগ পাম চাগে ন পাবা এতিয়া গৈ থাকোঁ দিয়া মোৰ কাম এটা আছে কেতিয়াবা লগ পাম কিন্তু নমস্কাৰ বন্ধুসকল আপোনালোকক এই ডোখৰতে এটা কথা জনাবলৈ পাই মই অতি সুখী হৈছোঁ যে যোৰহাট কাকজান অঞ্চলৰ নিবাসী শ্ৰীযুত ৰঞ্জিত কোঁৱৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত কাঠৰ উদ্যোগ ইয়াত বিভিন্ন সা সামগ্ৰী দৰ্জা যেনে আপোনাৰ বিচনা আৰু বহুত উন্নতমানৰ প্ৰযুক্তিৰ দ্বাৰা প্ৰস্তুত কৰা হয় ইচ্ছুক ব্যক্তিসকলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে ধন্যবাদ চোৱা ৰাগিনী কি সুন্দৰ পৰিৱেশ সঁচাকৈ ঠিক আমাৰ প্ৰেমৰ দৰে কিবা এটা ভাল লাগে জানা এই প্ৰকৃতিবোৰৰ মাজত যেন নাথাকে ইয়াত মানুহৰ সমাগম মোৰো ভাল লাগে প্ৰকৃতিয়ে যে মানুহক জি উঠিবলৈ শিকায় বাৰু ৰাগিনী মই বাৰু তোমাক কথা এটা কওঁনে মই যদি হঠাৎ এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাওঁ পাৰিবানে তুমি অকলে থাকিব নক'বা ৰাজ তুমি নহ'লে মই কেনেকৈ জীয়াই থাকি তোমাৰ বাহিৰে মোৰ কোন আছে পাৰিব লাগিব ৰাগিনী এয়া সম্ভৱ নহয় তাৰ আগতে ভগৱানে মোকে নিব নক'বা ৰাগিনী তেনেকুৱা কথা মোৰ ভয় লাগে জানা তোমাৰ মুখত এনেকুৱা কথা শুনিব নোৱাৰোঁ কেতিয়াও তেনেহ'লে তুমি কিয় কৈছা তেনেকুৱা কথা কৈ পাগলি ধেমালি কৰিছোঁ তুমি ধেমালি বুজি নোপোৱা নেকি এনেকুৱা কথা কৈ ধেমালি কৰে নেকি কৰিবও পাৰে হ'ব আই এম চ' চৰি বেয়া নাপাবা ৰাগিনী হ'ব তেল মাৰিব নালাগে আৰু নেক্সট টাইম এনেকুৱা কথা ক'বা কিয় ভয় লাগে তোমাৰ ভয় লাগে হেই পাগলি মই তোমাক ভাল পাওঁ আৰু আগলৈকে ভাল পায়ে থাকিম তুমি মোৰ আৰু মই তোমাৰ আৰু আমাৰ ভাল পোৱা সদায় এনেকৈ থাকিব তুমি চিন্তা নকৰিবা ৰাগিনী কোনেও কাঢ়ি নিব নোৱাৰে এই ভাল পোৱা আমাৰ সঁচাকৈ নে সঁচাকৈ বাৰু এতিয়া ইয়াত থাকিবানে যাবা যাম ব'লা আকৌ এদিন দুয়ো সময় আগৰ দৰে কথা পাতিবৰ বাবে প্ৰকৃতিৰ মাজলৈ ওলাই
এচাম মানুহে তেহেঁতৰ ওপৰত বেয়া দৃষ্টিৰে চাই আছে। কেনেকৈ জানিব? কাৰণ দুয়ো নিজৰ নিজৰ মাজত ব্যস্ত। ভাই এই চোৱা না এই হাললৈ এই ছোৱালীজনীৰ কাৰণে এদিন আমাক কি দম দিছিল। এদিন ইয়াক দিব লাগিব। চাই ল'ম দিম এতিয়া যাওঁ ব'ল। যাওঁ ব'ল, ৰৈ থাকিব নালাগে, যাওঁ আহ। ৰাজ, তুমি মোক কিমান ভাল পোৱা? ৰাগিনী, মই তোমাক কিমান ভাল পাওঁ হয়তো ভাষাৰে বুজাব নোৱাৰিম। অ' হয়নে? সঁচাকৈনে? সঁচাকৈ। মানে তুমি কি মোক বিশ্বাস নকৰা? ধেমালি কৰিছোঁ। ধেমালি নকৰিবা বেছিকৈ। সেই পাগল, মই তোমাক ভাল পাওঁ, কিয় এৰি যাম? যদি এৰি যাবলগীয়া হয় দুয়ো একেলগতে এৰি যাম। এতিয়া যাওঁ ব'লা। ব'লা। ফোন এটা কৰোঁ, আজি লগ কৰিবলৈকে নহ'লে ক'ৰবাত ওলাই যাওঁ। হেল্ল', কি কৰিছা? এনেই আছো। ব'লা নহ'লে ফ্ৰী আছা যদি ফুৰি আহোঁগৈ। যাব লৈছোন, আজিকালি দিনকাল ভালেই নহয়, যাওঁ জানো? আহা, একো নহয়, মই আছোঁ নহয়। তোমাক আজি মই নতুন ঠাইলৈ ফুৰাবলৈ নিম। ঠিক আছে, হ'ব দিয়া, আহিবা তেনেহ'লে। ৰাগিনী, কোৱা। তোমাৰ কেনেকুৱা লাগিছে এই পৰিৱেশটোত আহি? নাই অ', আজি মোৰ হঠাৎ মনটো ভাল লগা নাই। কিয়? কি হৈছে তোমাৰ? নাজানো, আজি মোৰ হঠাৎ মনটো ভাল লগা নাই। যে কিবা আমাৰ মাজলৈ বিপদ নামি আহিব। কিয় কৈছা তেনেকৈ? নাপায় নহয়, মই আছো তোমাৰ লগত। ঐ ইয়াত তহঁতৰ কিহৰ পেম্পিটি চলিছে? হে, কোন তোমালোক? কিয় এনেকুৱা কৰিছা? আমি কোন তোৰ চিনি পাবলৈ দৰকাৰ নাই। আজি তহঁতক দেখাই আছোঁ, ৰ তহঁতৰ পেম্পিটি। আমি কি কৰিলোঁ তহঁতক? তহঁতে যে আমাক দম দিছ। আৰে ভাই, তহঁত দুটা অকলেই ৰোমাঞ্চ কৰিবি নে? আমাক অলপ ৰোমাঞ্চ কৰিব। আৰে কি কথা ক'বলৈ আহিছ? তহঁত লেখীয়া নৰপিশাচবোৰৰ কাৰণে ছোৱালীবোৰৰ জীৱন ধ্বংস হৈছে। তহঁতৰ পৰা ক'তো শান্তি নাই ছোৱালীবোৰৰ। আবে, ই আমাক নীতি শিক্ষা দিবলৈ আহিছে। মাৰ ইয়াক, চালা, ধৰ ইয়াক, ধৰ নে। ৰাজ, তাক এৰি দিয়া তোমালোকে। কিয় এনেকুৱা কৰিছা? এৰি দিয়া মোক, তাৰ ওচৰত যাব দিয়া। চাওঁ, এৰি দিয়া। ৰাজক এৰি দে তহঁতি। কিয় এনেকুৱা কৰিছ? তাক এৰি দে। চুপ থাক, তাক মাৰি পেলা। ৰাজ, মোক বচোৱা। কি কৰিছ তহঁতি এইবিলাক মোৰ লগত? ৰাজ, তুমি ক'ত আছা? ৰাগিনী